वेलकम बैक टू माय यूट्यूब चैनल। आज आमी এটা বিশেষ কাৰণত ভিডিওটো বনাইছো। আমি আসলতে আজি যিসকল ব্যক্তি বান বিধ্বস্ত হৈ আছে, যত বানপানী হৈ আছে, তাত আমি অকণমান সাহায্য দিবৰ কাৰণে চেষ্টা কৰিছো। আৰু গাঁৱৰ ৰাইজে যি দিছে চাউল আলু দাইল তেনেকৈ আমি লৈছো। পইচা পাতি সেনেকৈ লোৱা নাই আমি বিশেষকৈ। আৰু আমি যিখিনি কালি বস্তু কালেকশ্যন কৰিছিলোঁ, কালেকশ্যন দাদাহঁতো কৰিলে, সেইখিনি আজি আমি গোটেইখিনি লুট কৰি দীপদাহঁতৰ ঘৰৰ পৰা আমি এইফালে লুট কৰি আছোঁ। ইফালে আমি এতিয়া তিনিচুকীয়াত যাওঁ, চাওঁগৈ যদি তিনিচুকীয়াৰ পৰা যদি আমি সোমাব পাৰোঁ তেনেহ'লে দিবলৈ চেষ্টা কৰিম। যদি নোৱাৰোঁ তেনেহ'লে আমি থানাত যাবলৈ চেষ্টা কৰিম। এইখিনি আনি আছে বস্তুবিলাক, এইফালে লুট কৰি আছে, ইয়াত গাড়ীত লুট কৰি আছে। আৰু ফাইনেলি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিবলৈ সফল হ'লোঁ। তো বলক আকৌ ডিৰাক গেটত আমি এইখিনি পানী কাৰ্টন ভৰাই লৈছোঁ। এইফালে পানী কাৰ্টন এইফালে আনি আছে, ভৰাই লৈছোঁ। আমি মেইন জেগাটো নাজানো, সেইটো কাৰণে দাদাহঁতে এইফালে সুধি লৈছেগৈ ইয়াত মানুহক। আৰু আমি এতিয়া পালোহি তালাব পালোহি। সেইখন তালাব বজাৰ উচ্চ মাধ্যমিক বিদ্যালয়, তালাব বালিজান বজাৰ উচ্চ মাধ্যমিক বিদ্যালয়। আৰু এফালেদি যাব লাগিব বুলি কৈছে, বিচাৰি যাম। আৰু আমি আহিলোঁ, এইটো ৰাস্তা হয় নে নহয় আমি ভালদৰে নাজানো, কিন্তু এইফালে সোমাই আহিছোঁ। এইফালে গাইটি বেদে পূৰা জোতা চেণ্ডেল খুলি লৈছোঁ। এইফালে আৰু বহুত পানী হৈ আছে, এতিয়াও হৈ আছে বৰ্তমান। খুৰীহঁত আপোনালোকে ইয়াৰে হৈছেনে? আৰু এইফালে আৰু বুৰি আছে নেকি? ঘৰত সোমাই আছে পানীবিলাক। আমি মানে কাকপথাৰৰ পৰা আহিছোঁ, আমাৰ ইউটিউব ফেমিলিৰ পৰা আহিছোঁ, মানে কাকপথাৰ অঞ্চলৰ পৰা আহিছোঁ। আৰু অলপমান যি পাৰোঁ আমি সহায় হাত আগবঢ়াবৰ বাবে আহিছোঁ। বেছি নহয় বাৰু, আমাৰ মানে গাঁৱৰ পৰা তুলি আমি আনিছোঁ, তালপথাৰৰ পৰা, কৈলাশপুৰৰ পৰা, তেনেকৈ তুলি, টঙনাৰ পৰা তেনেকৈ তুলি আমি আনিছোঁ। যিমানটো পাৰোঁ আমি 6জন আহিছোঁ। আৰু এফালে চাই লওঁ, আৰু আমি দিবলৈ মানে বস্তুখিনি আনিছোঁগৈ। আপোনালোকৰ ঘৰ এইফালে আছে? বলক। এতিয়া গৈ আছোঁ, এই খুৰীহঁতৰ ঘৰৰ ফালে গৈ আছোঁ। কিবা এতিয়া কেনেকুৱা বহুত আমি অহা যোৱা কৰিছোঁ। আপোনালোকে খোৱা বোৱা কেনেকৈ? খোৱা বোৱাটো সেনেকৈ আৰু টিং কাটি পেলাই নি, চাঙৰ ওপৰত টিং কাটি সেনেকৈ খৰি মৰি পাব নাই, ইমান তিতা, চবফালে খৰি ধৰি সেই এসাঁজ খাই সেনেকৈ থাকোঁ দিনটো। ৰাতিপুৱা এসাঁজ খাওঁ আৰু গধূলি এসাঁজ বনালে খাওঁ। এইবিলাক দেখিছে, এতিয়াও মানে এইফালে চাওক, আপোনালোকে এইফালে চাওক। এইবোৰত পাৰ হ'ব নোৱাৰোঁ, মানুহ তল যাব। কিছুমান মানে এইবোৰত দেখিলে গম পাব বোকা লাগি আছে। হয়, এইফালে চাওক, কলৰ ভূৰ বনাই লৈছে এইফালে। মানুহবিলাকে বাৰু থাকিব পাৰিছে, কিন্তু ইয়াত থকা জীৱ জন্তুবিলাক, কিছুমান মানুহেতো জীৱ জন্তুবিলাক মানে হাঁহ কুকুৰা ছাগলী পুহিয়েইতো বসবাস কৰি আছে এইবিলাক মানে গাঁৱত। কিন্তু সেইবিলাকো যদি নাথাকে তেনেহ'লে কি পৰিস্থিতি হ'ব আপোনালোকে ভাবি চাওক, কেনেকুৱা কৰুণ পৰিস্থিতি হ'ব। এফালে যিমানটো দহত মানুহখিনি আছে, বাকী মানে এডোখৰৰ পৰা গুচি যায় বুলি কৈছে, এই খুৰীয়ে গুচি যায় বুলি কৈছে। আমি 10 চাতটো নাচাইহিও, কোনো তাৰমানে নকৈও, এইকেইঘৰ যে একেবাৰে অৱস্থা নাই, পানীত ডুব খাই আছে, কোনো নেদেখুৱাইও তাৰমানে। সেইটো মানে আমিতো বহুত পিছত জানো ন, মানুহখিনি যে আহিছিলে এনেকৈ বুলি চাই গ'লহি বুলি। জেৰুৱা অৱস্থা, জেৰুৱাত একদম সমান হৈ গৈছে পানী। আৰু সেইফালে সেইটো চাইডে দেখিছোঁ কিমান পানী, ইমান বেছি পানী হৈ গৈছে।
আমি হেন নিম আমাৰ গাঁওবিলাক বহুত ওপৰতে আছে মানে এইখিনিতকৈ ক'বলৈ গ'লে আমাৰ মানে সেইটো চাইডে আমাৰ বহুত ওপৰ এতিয়া আমি আহি থাকোঁতে গম পাইছোঁ কিমান তললৈ আহি আছোঁ মানুহবিলাকৰ ঘৰ ভেটিবিলাক ইমান ওপৰ তথাপিও চব পানী সোমাইছে মই যে আজিলৈকে বহুত উঠি পোৱা নাই আৰু আমি গাঁওবিলাক চাবলৈ যাম এইফালে মানে আৰু বোলে গাঁৱত ডুবি আছে পানী আৰু আছে আমি সেইফালে চাই আহোঁগৈ এবাৰ ইহঁতে নতুন আঁচনি গঠন কৰে কিন্তু এই বানপানীৰ সমস্যাটো মানে ইহঁতে পাহৰি যায় নিৰ্বাচন আগমুহূৰ্তত বানপানীৰ কথা ক'বই কিন্তু নতুন চৰকাৰ গঠন হ'ব কিন্তু মানে নতুন আঁচনি গঠন কৰিব কিন্তু এই বানপানীৰ সমস্যাটো সিহঁতে দূৰ নকৰে কিন্তু মেইন টাৰ্গেটটো লৈ পেলাই সিহঁতে নিৰ্বাচনী খেলে বানপানীৰ যিটো সিহঁতে ঘূৰি নাচায় এতিয়া আৰু আমাৰ ৰাইজেও সেই বানপানীৰ হিটো লৈ পেলাই সিহঁতৰ পিছে পিছে দৌৰে কিন্তু ৰাইজক সিহঁতে পিছত ঘূৰি নাচায় বা অসুবিধাবোৰ নিদিয়ে হয় 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 লাগিলে নতুন আঁচনি গঠন কৰি চৰকাৰ দুখীয়া হৈ যাওক কিন্তু নতুন আঁচনিবিলাককহে সিহঁতে ধান্দা দিয়ে এইটো বাহনী পানী এই পানীটো কোন পিনে পৰা আছে এইটো আমাৰ এই ব্ৰহ্মপুত্ৰ আৰু নদী এই পানীটোৱে সি হয় ওপৰত যদি পাহাৰত গেট খুলি দিয়ে তেতিয়া ইয়াত হয় ইয়াত লাগিলে এমাহ বৰষুণ দি থাকক ইয়াত বানপানী নহয় কিন্তু মানে ওপৰৰ ফালৰ পৰাহে মানে পানীটো আহে এইফালে স্কুলখনত সোমাই যাব কৈছিলে স্কুলখনত বোলে বহুত পানী হৈ গ'ল সেইটো কাৰণে আমি একবাৰ স্কুলখনো চাই থৈ যাওঁ স্কুলখনত সোমাই থৈ যাওঁ যিখিনি মানুহ লগ পালোঁ নহয় একদম মানে বহুত কিবা লাগি গ'ল যেনেকৈ মানে মানুহৰ কথাবিলাক কৈছে মানুহবিলাকে বহুত দুখৰ পৰিস্থিতিত আছে এওঁলোকে চৰকাৰে সুবিধা প্ৰদান কৰিম বুলি কয় কিন্তু ধুনীয়াকৈ প্ৰতিশ্ৰুতি দিয়ে কিন্তু আজিলৈকে বোলে ইয়াৰ আলিটোৰ কাষে কাষে কিবা কিবি জাকৈ খালৈ সেইবোৰ হাতে বনোৱা সেই পালা আৰু হেৰি কি কয় তাল মই নিজে বনাইছোঁ পালা ক'ৰ পৰা বনাইছোঁ নাৰিকল তেলৰ টেমাত যে ঢাকনি থাকে সেই ঢাকনিখন পিন্ধা কৰি পালা বনাইছোঁ আৰু মই তাল বনাইছোঁ সেই তালটো দেখিছে ওপৰত সেই দুযোৰ আছে ওপৰত সেই দুযোৰ বনাইছোঁ আছে এটা নাম থাকে
আমি এতিয়া গাঁৱৰ পৰা ওলাই আহিলোঁ, আপোনালোকে দেখিলে কি হ'ল, আৰু এতিয়া আমি যাম ব্ৰহ্মপুত্ৰ নদীৰ কেনেকুৱা কি অৱস্থাত আছে সেইটো দেখাবলৈ যাম অলপ, আপোনালোকেও চাই থাকক। আৰু আমি আহি ইয়াত অলপ দেৰি বহোঁ, তাৰপাছত আমি ঘৰলৈ যাম। আৰু আপোনালোকে আমাৰ যিটো আমি আজি ভিডিঅ' বনালোঁ, আজি যিখিনি ভিডিঅ' কৰিলোঁ মানে বানপানী সেই লোকসকলক আপোনালোকে অলপ হ'লেও সহায় কৰক, অলপ হ'লেও যিমানটো পাৰে, বৰ বেছি নালাগে, যিমানটো পাৰে। আজি আমি আহিছোঁ ইয়ালৈ মানে সেইটো আমি সহায় কৰিব নাযাওঁ যে, কিন্তু বহুত শান্তি পাইছে মানুহবিলাকে। আপোনালোকেও অলপ হ'লেও সহায় কৰক, অলপ হ'লেও তেওঁলোকৰ ওচৰত যাওক, সেইটোকে কওঁ। মই নাও সেয়াত তাত উঠিলোঁ, কিন্তু বহুত গৰম দেই। ব্ৰিজৰ ওপৰত আছে দলং, আৰু আমি তলত এইফালে ভিডিঅ' বনাই আছে। ইমানখিনিতে আমাৰ ভিডিঅ'টো শেষ কৰোঁ, আৰু বেছি বাকী আৰু বেছি দীঘল নকৰোঁ। আপোনালোকে চাই যদি মানে অলপ হ'লেও ইমপ্ৰেছ হৈছে, সেই মানুহখিনিক সহায় কৰক, মই সেইটোৱে ক'ম। আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰোঁ, ধন্যবাদ, বাই বাই।